নমস্কাৰ বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেল আপলোড মাষ্টাৰ আৰকে আসামলৈ স্বাগতম জনাইছো আপোনালোকে ইতিমধ্যে দেখিছে যে এডাল ডাটা কেবল মই লৈছো যিডাল ডাটা কেবলৰ আউটপুটত এটা সিলিন্ডাৰ দিয়া আছে হয়তো আপুনিও এনেকুৱা ধৰণৰ যি কেবল আছে আপুনি ইউজ কৰিছে আপোনাৰ যি ল্যাপটপৰ চাৰ্জাৰ থাকে কিছুমান টিভি যি এডাপ্টাৰ থাকে তাতত এনেকুৱা ধৰণৰ আসলতে যি সিলিন্ডাৰ ব্যৱহাৰ কৰা হয় আসলতে এই ডাটা কেবলডালত এনেকুৱা ধৰণৰ সিলিন্ডাৰ কিয় কাৰণে দিয়ে বা ইয়াৰ কাম কি তাৰ বিষয়ে ভিডিওটোত মই সম্পূৰ্ণ ভিডিওটো স্কিপ নকৰাকৈ চাব যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব লগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব যাতে মই দিয়া এনেকুৱা ধৰণৰ সৰু ইনফৰমেটিভ ভিডিওবিলাকৰ নটিফিকেশন আপুনি পাবলৈ সক্ষম হয় এটা চাওক আমি প্ৰথমতে জানিব লাগিব এই সিলিন্ডাৰটো আসলতে কিয় দিয়ে আৰু সিলিন্ডাৰটোৰ নাম কি আসলতে এই সিলিন্ডাৰটোক আমি যেটো নয়েজ ফিল্টাৰিং বুলি কব নয়েজ ফিল্টাৰৰ কাৰণে দিয়ে বুলি কব পাওঁ বা ফেৰাইট বিট বা ফেৰাইট শক বুলি আমি কব পাৰো আসলতে সাধাৰণতে ইয়াৰ মেইন কাম হৈছে আমাৰ যিবিলাক নয়েজ থাকে সেই নয়েজ বিলাকক আসলতে ধ্বংস কৰিবৰ কাৰণে আৰু চাৰ্জাৰে হওক বা ডাটা কেবলেই হওক এনেকুৱা ধৰণৰ যি সিলিন্ডাৰ থাকে ফেৰাইট বিট দিয়া থাকে আসলতে আমাৰ প্ৰথমতে আমি জানিব লাগিব আসলে নয়েজটো কি বস্তু আমি সাধাৰণতে আমি য'ত আমি আসলতে থাকো সেই থকা জায়গাখনৰ সাৰাউন্ডিং এৰিয়াত বিভিন্ন ধৰণৰ ফ্ৰিকুৱেন্সি বিভিন্ন ধৰণৰ সিগনেলছ থাকে ধৰি লওক আপোনাৰ মোবাইলৰ টাৱাৰৰ সিগনেলে হওক মোবাইলৰ সিগনেলে হওক বা আপোনাৰ যি ওয়াইফাই থাকে ওয়াইফাই সিগনেলে হওক বিভিন্ন ধৰণৰ যি ইলেক্ট্ৰমেগনেটিক সিগনেল থাকে সেই সিগনেল বিলাক আসলতে আমাৰ সাৰাউন্ডিংত থাকে আৰু সেই যিবিলাক সিগনেল আছে সেই সিগনেল বিলাকৰ সাধাৰণতে যেটো ফ্ৰিকুৱেন্সি হয় এই ফ্ৰিকুৱেন্সিটো বহু হাই ভ্যালুত থাকে আৰু সেইভাবে কি হয় আমাৰ যি এই ফ্ৰিকুৱেন্সি বা সিগনেল বিলাক থাকে সেই সিগনেল বিলাকে কিছু ক্ষেত্ৰত আমাক কিছুমান সিস্টেমত চলাবৰ কাৰণে আমাক কিছুমান অসুবিধাৰ সৃষ্টি কৰে আৰু সেই অসুবিধাৰ কাৰণে বিশেষ যেটো নয়েজ আমি বুলি কৈছো সেই নয়েজটো ধ্বংস কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ যি চাৰ্জাৰ দিয়া থাকে বা ডাটা কেবল বিলাকৰ এনেকুৱা ধৰণৰ যি ফেৰাইট বিট বা ফেৰাইট শক দিয়া থাকে সাধাৰণতে আমি এটা কথা জানিব লাগিব ধৰি লওক আপোনাৰ এটা ল্যাপটপ আছে ইয়াত আপুনি চাৰ্জাৰ এড কৰি থৈছে আপোনাৰ যি কাৰেন্ট আছে কাৰেন্টৰ পৰা আপুনি চাৰ্জাৰ কানেকশন কৰাই থৈছে ইয়ে পিন দি আমাৰ যেটো কাৰেন্ট ল্যাপটপটোলৈ প্ৰবাহিত হৈ গৈছে কিন্তু সেই ল্যাপটপটো যেতিয়া প্ৰবাহিত হৈ যায় আমি সাধাৰণতে জানো যে যেতিয়া কাৰেন্ট প্ৰবাহিত হৈ যায় তেতিয়া এই সাৰাউন্ডিং যিবিলাক এৰিয়া থাকে সেই এৰিয়া বিলাকত এটা ইলেক্ট্ৰমেগনেটিক ফিল্ডৰ সৃষ্টি হয় ইলেক্ট্ৰমেগনেটিক ফিল্ডটোৱে তেতিয়া কেনে ধৰণে কাম কৰে জানেনে এই ইলেক্ট্ৰ যেটো মেগনেটিক ফিল্ড হয় কি ইলেক্ট্ৰমেগনেটিক ফিল্ডটোৱে এন্টেনা আমাৰ যি এন্টেনা থাকে এন্টেনাৰ দৰে কাম কৰে তেতিয়া কি হয় এই বাকি যিবিলাক আমাৰ সাৰাউন্ডিং এৰিয়াৰ সিগনেল বিলাক থাকে সেই সিগনেল বিলাক আমাৰ এই ইলেক্ট্ৰমেগনেটিক ফিল্ডটোৱে যেতিয়া এন্টেনাৰ কাম কৰে তেতিয়া ইয়াক আকৰ্ষিত কৰে বা সেই সিগনেলটো ইয়ালৈ প্ৰবাহিত হয় তেতিয়া এটা বস্তু সৃষ্টি হয় কি এই ল্যাপটপটোলৈ যোৱা যেটো কাৰেন্ট আছিল সেই কাৰেন্টৰ লগত সেই সিগনেল বিলাক সাধাৰণতে জড়িত হৈ গৈ পেলাই এই ল্যাপটপটো সোমায় সাধাৰণতে ল্যাপটপটোক যেটো আসলতে প্ৰপাৰ সিগনেল লাগিছিলে বা যেটো কাৰেন্ট লাগিছিলে তাতকৈ অধিক বা নয়েজৰ যেটো সৃষ্টি হয় তেতিয়া মানে কি হয় ল্যাপটপটোৰ আপোনাৰ নয়েজৰ সৃষ্টি হোৱাৰ ফলত হয়তো ফ্লিকাৰিং হ'ব পাৰে বা ল্যাপটপটো ব্লাৰ হ'ব পাৰে ধোঁৱা কোৱাকে দেখিব পাৰে কেতিয়াবা ক্ষেত্ৰত যেটা সিগনেল ষ্ট্ৰং হয় বা কাৰেন্টটো বেছি হৈ যায় তেতিয়া কিন্তু আপোনাৰ ডিসপ্লে যেটো স্লিপাৰি মোডতো হ'ব পাৰে আৰু সেইটো ফিল্টাৰ কৰিবৰ কাৰণে এই চাৰ্জাৰডালৰ যেটো আউটপুটৰ মূৰ আছে আউটপুটৰ যেটো কানেকশন আছে আউটপুটৰ মূৰটোতে এটা ফেৰাইট বিট বা ফেৰাইট শক দিয়া আছে সাধাৰণতে ফেৰাইট শকটো কেনে ধৰণে কাম কৰে আমি সাধাৰণতে ফেৰাইট শকটো এটা যেটো ফেৰাইট শক থাকে তাক আমি ইন্ডাক্টৰ বুলি কব পাৰো ইন্ডাক্টৰ সাধাৰণতে কইল বুলি কব পাৰো ইন্ডাক্টৰটো সাধাৰণতে ধৰ্ম এটা আছে কি যেতিয়া সাডেনলি কিবা এটা বস্তু চেঞ্জ হয় সেই ইন্ডাক্টৰটোৱে কি কৰে বা কইলটোৱে কি কৰে এই সাডেনলি চেঞ্জ হোৱা বস্তুটোক এভয়েড কৰাই দিয়ে আৰু যেটো সাডেনলি চেঞ্জ হৈ যায় সেই চেঞ্জটোক এভয়েড কৰাই দিয়ে বা ধ্বংস কৰি পেলাই আমাৰ যেটো ল্যাপটপ বা যি মোবাইলে হওক সেই মোবাইললে যেটো সিগনেল পঠাব লাগে সেই প্ৰপাৰ সিগনেলটো সেই ল্যাপটপটোল বা মোবাইলটোলে পঠায় আসলতে তেনে ধৰণৰ ফেৰাইট বিটটোৱে কাম কৰে মই গ্ৰাফিক্সত দেখাইছো এনে ধৰণৰ আপুনি দেখিছে নিশ্চয় ইয়াত যেটো আপুনি লেখি থোৱা আছে দেখিছে যেটো আপোনাৰ ব্লু কালাৰ আছে সেই ব্লু কালাৰটো আসলতে আমাৰ এক্সুৱেল যেটো সিগনেল হয় সেই এক্সুৱেল সিগনেল হয় আৰু এইডাল বগা যেডাল তার গৈ আছে সেইডাল আসলতে চাৰ্জাৰ বা কেবলডাল হয় আৰু এই আপোনাৰ যেটো সিম্বল দি থোৱা আছে আপুনি ৰাউন্ড কৰি দি থোৱা আছে সেইটো আসলতে ফেৰাইট বিটটো ইয়াৰ মাজত দেখিছে নিশ্চয় যেতিয়া ইনপুট হৈছে ইনপুট হৈ পেলাই ফেৰাইট বিটটোৰ মাজেদি সিগনেলটো প্ৰবাহিত হৈছে সিগনেলটো প্ৰবাহিত হওঁতেন সেই ফেৰাইট বিটটো কি কৈছে কইলটো কি কৰিছে যিখিনি নয়েজ আছে নয়েজখিনি আপুনি নিশ্চয় দেখিছে ৰেড কালাৰ
যিটো চিম্বল দি থোৱা আছে এইটো নইজটো সেই নইজটোক এই ফেৰাইট বিটটোৱে ধ্বংস কৰি দিছে মানে কেনেধৰণে ধ্বংস কৰিছে ফেৰাইট বিটটোৱে কি কৰিছে যিটো কইলটো হয় সেই কইলটোৱে সেই এক্সট্ৰা যিখিনি সিগনেল আছে এক্সট্ৰা সিগনেলখিনিক কি কৰিছে ম্যাগনেটিক ফিল্ডখিনি বা সিগনেলখিনিক হিটলৈ পৰিৱৰ্তন কৰি পেলাই ধ্বংস কৰি দিছে মানে গৰম কৰি পেলাই তাক মানে ধ্বংস কৰি দিছে আসলতে তাৰ পিছত যেটো আউটপুট হৈছে আউটপুটৰ আসলতে প্ৰপাৰ আপুনি যেটো সিগনেল পাব লাগে সেই সিগনেলটো ল্যাপটপটো বা টিভিটো বা কম্পিউটাৰটো বা মোবাইলটো পাইছে আসলতে তেনে ধৰণে এই ফেৰাইট বিটটো কাম আসলতে এই যেটো বস্তুক আমি ফেৰাইট বিট বুলি কৈছো বা ফেৰাইট শক বুলি কৈছো এটো সাধাৰণতে নইজটো ডিলেট কৰে নইজ যেটো আমাৰ কেবলেদি আহিছে সেই নইজটোক ধ্বংস কৰি পেলাই প্ৰপাৰ সিগনেলটোক ল্যাপটপটোক বা কম্পিউটাৰটোক দিছে মই এতিয়া যদি ভিডিওটোত আপুনি কিছু হলো ইনফৰমেশন পাবলৈ সক্ষম হল তেতিয়াহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব কিন্তু যদি নতুনকৈ চেনেলটো আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই নমস্কাৰ